নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে MK লোকেল ব্লগ চেনেলটি। আৰু এখন দেখিছে আপোনালোকে সম্পূৰ্ণকৈ কাঠৰ চাইকেল চলাবও পাৰি। আজি এই চাইকেলখন ধুব লাগিব, কাইলৈ যিহেতু বিশ্বকৰ্মা পূজা। আৰু ধুব লাগিব, ধুই পিনি চাইকেলখন ৰং কৰিম আৰু কেনেকৈ ৰং কৰোঁ ধুম, কাইলৈ পূজা কৰিব লাগিব। ভিডিঅ'টো আগলৈ চাই গৈ থাকক। আৰু এই চাইকেলখন বহুত মৰমৰ আৰু বহুত কষ্ট কৰি বনাইছোঁ, সেইকাৰণে অলপ ভালদৰে ৰাখিব লাগিব, যিহেতু বহুত দিন যাবৰ কাৰণে। আৰু এখন এতিয়া ধুই আছোঁ, ধুই হ'ব, তাৰপিছত ৰং কৰিম। ৰং কৰাটো আপোনালোকক ভিডিঅ' কৰি দেখুৱাম, আপোনালোকে চাই গৈ থাকক। এতিয়া আপোনালোকে দেখিছে সম্পূৰ্ণকৈ চাইকেলখন ধোৱা হৈ গ'ল, আৰু এতিয়া গৈ পেলাই ৰ'দত দিম। ৰ'দত দি শুকালে ৰং কৰিব লাগিব। এতিয়া বৰ্তমান চাইকেলখন শুকাই গ'ল, আৰু এইটো ৰং মাৰিব লাগিব। এইটো চাইকেলখনৰ ৰং চং দিয়া হৈ গ'ল। মই বনাইছিলোঁ এই চাইকেলখন যোৱা বছৰ আগষ্ট মাহত, আৰু যোৱা বছৰ বিশ্বকৰ্মা পালে, এইবাৰ বিশ্বকৰ্মাত সেইটো কাৰণে ধুই মেলি ৰং চং কৰি দিছোঁ। আগত যিবিলাক ৰং কৰিছিলোঁ সেই ৰংবিলাক অলপ পুৰণি হৈ গৈছিলে, দেখিবলৈ অকণমান পুৰণা পুৰণা লাগিছিলে। এতিয়া অকণমান নতুন লিখা লাগিব, ধুই মেলি ৰং চং কৰি দিছোঁ। আৰু মোৰ এই চাইকেলখন বনাওঁতে আপোনাৰ প্ৰায় 1.5-2 মাহমান সময় লাগিলে। মই যিহেতু বেলেগত কাম চাম কৰি আহি চাইকেলখন বনাবলগীয়া হয়, ৰাতি ৰাতি কাম কৰোঁ। আৰু এই চাইকেলখন সকলোবিলাক কাঠৰ, চকা কাঠৰ, সকলো কাঠৰ। অকল ইয়াত এটা লোহাৰৰ বলটো আছে, আৰু এইটো লোহাৰৰ বলটো এটা আছে, আৰু এইটো এটা লোহাৰৰ বলটো। মানে বলটোকেইটা লোহাৰৰ, আৰু এইবোৰ চব কাঠৰ। আৰু এইবিলাক হৈ গ'ল বাঁহৰ, আৰু বাস্কেটটো বাঁহৰ, আপোনালোকে চাই লওক। আৰু এই চেইনডাল হৈ গ'ল প্লাষ্টিক, আৰু ইয়াত আপোনাৰ সৰু সৰু লোহাৰৰ ৰিপিট আছে, মানে ৰিপিট মাৰি থোৱা আছে। আপুনিও এনেকুৱা চাইকেল বনাই চাব পাৰে, কাঠ আৰু বাঁহ মিলাই পিনে। বহুত ইমান কষ্টও নহয়, যদি জানে পাৰে অলপ। একেবাৰে নোৱাৰিলে বহুত কষ্ট বাৰু। কিন্তু মই আৰু এখন চাইকেল বনাই আছোঁ, এইখনতকৈ এইবাৰ বহুত ভাল হ'ব, বহুত ধুনীয়া হ'ব, আৰু বেলেগ ষ্টাইলৰ হ'ব। আৰু চব বস্তুবিলাক বেলেগ বেলেগ। বাঁহ এইবাৰ লোহাৰ ব্যৱহাৰ নকৰোঁৱেই, চব বাঁহ আৰু কাঠৰহে হ'ব। চেইনডালো বাঁহৰে বনাম, আৰু চকা টকাবিলাক কাঠৰ হ'ব, আৰু এইবিলাক 2-এটা বস্তু বাঁহৰ হ'ব। লোহাৰ এবাৰ একো নাথাকে, সকলো বস্তু কাঠ আৰু বাঁহেৰে হ'ব। আহি আছে আপোনালোকৰ মাজলৈ, আৰু বেছি দিন নাই, আৰু 2-3 মাহৰ ভিতৰত আহিব। মানে মাঘৰ বিহুৰ আগত চাইকেলখন হ'বগৈ। মোৰ মানে অকল চাইকেলখনতে লাগি থাকিলে নহয়, বেলেগ কামো বহুত থাকে।
সেইকাৰণে অলপ দিন লাগিব, 2-3 মাহৰ ভিতৰত আপোনালোকে পাই যাব দেখিবলৈ। আৰু এই কাঠৰ চাইকেলখন মই যেতিয়া প্ৰথম আৰম্ভ কৰোঁ তেতিয়া ময়ো ভাবিছিলোঁ বনাব নোৱাৰিম নেকি বুলি, কিন্তু বনাওঁতে মানে হৈ গ'লগৈ। এতিয়া আপোনাৰ সম্পূৰ্ণকৈ চলাব পাৰিব, আপুনিও আহি চলাব পাৰে, চলাই চাব। আৰু মই চলাইছোঁ, আপোনালোকক চলোৱা ভিডিঅ'টো দেখাইছোঁৱেই। আৰু বহুত মানুহে চলাইছিলে, আপোনাৰ নিউজৰ চেনেলটো উঠাইছিলে, নিউজতো দেখিবলৈ পাবও পাৰে, আপোনালোকে নাপাবও পাৰে বাৰু। বহুতে চাইছে, বহুতে চালেহি ঘৰত আহি পেলাই। আৰু আপোনালোকে যদি চাব পাৰে মোক যোগাযোগ কৰিলেই হ'ব। আৰু শেষত গৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত অলপ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।